কেনেকুৱা লাগিছে কি কম হৈছে বঢ়িয়া দেখোন একদম কেটৰিয়েল কাটচোন কেনে গুড মৰ্ণিং গাইজ এণ্ড ৱেলকাম টু মাই চেনেল হীৰামণি আৰু মই ৰাতিপুৱাই মোবাইল মানে ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ নহ'লে কি হয় পিছত একদম কৰিব ইচ্ছা নাযায় সেইটো কাৰণে আৰু ৰাতিপুৱা উঠি মই মুখ ধুই পেলাই গৰম পানী খাই আছোঁ মই 2 গিলাচ খাওঁ পানী ইয়াতকৈ বেছি নোৱাৰোঁ গৰম পানী মানে কি কুহুমীয়া গৰম পানী যিমান গৰম নহ'লেও কুহুমীয়া গৰম পানী খাওঁ একদম ঠাণ্ডা পানীটো খাই নিদিওঁ মই সেয়াই আৰু চাওকচোন ৰাতিপুৱাই কিমান ৰ'দ ওলাইছে মানে দেখি মূৰটো ঘূৰাই যায় যেতিয়া উঠি মানে ৰ'দটো দেখি অকণমান দেৰি হোৱাৰ পিছত মোৰ উঠাত তথাপিও ইমান ৰ'দ দি পুৱাই বাপৰে দেখাই আছোঁ ৰ'ব চাওকচোন একদম পূৰা বগা হৈ আছে একেবাৰে ইমান ৰ'দ ওলাব নোৱাৰি মানে সেয়াই আৰু উপায় নাই ওলাব নোৱাৰি কেতিয়াবা ভাল কৰে বতৰটো ধুনীয়া লাগে কেতিয়াবা আৰু একদম পূৰা কাঢ়া ৰ'দ মানে ভিডিঅ'টো চাই থাকিব শেষলৈকে মই কি পাৰোঁ কি নোৱাৰোঁ দেখুৱাই যাম তেনে ব'লক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ চাওকচোন অলপ আগতে যে ৰ'দ দি আছিলে ইমান ৰ'দ দেখুৱাইছিলোঁ এতিয়া চাওক বতৰ একদম পূৰা চেঞ্জ হৈ গ'ল একেবাৰে এতিয়া একদম ডাঙৰ বৰষুণ আহিব যেন লাগিছে হেই গাইজ মই পাকঘৰলৈ আহি গ'লোঁ আকৌ এইডাল লৈ পেলাই তাৰপিছত এতিয়া মই বনাম কিবা এটা মানে মই বনাম ভাবিছোঁ কেক বনাম মানে বহুত দিন হ'ল একদম বাৰ্থডেৰ পিছৰ পৰা কেক খোৱাই নাই বহুত নহয় এদিন খাইছোঁ তথাপিও আৰু বহুত খাব মন যায় আছে যিহেতু মোৰ এইটো বস্তু ফেভৰেট হয় একদম বনাওঁ এতিয়া কিন্তু মই বনাম খাম নাজানো এতিয়ালৈকে মানে যিমানবাৰ বনাইছোঁ কেক একদম পাৰফেক্ট হোৱাই নাই মানে হয়তো কিবা এটা বেছি হ'ব কম হ'ব তেনেকুৱা টাইপৰ চাওঁ এইবাৰ বনাই পেলাই আৰু আপোনালোককো দেখাওঁ ৰেচিপি মানে কি জানে আৰু কেক কোনে নাজানে বনাব তথাপিও মই কেনেকৈ বনাওঁ এইটো বস্তু দেখুৱাওঁ চাই থাকিব ভিডিঅ'টো মই যিহেতু কেকটো সৰুকৈ বনাম একদম অকণমানিকৈ বনাম সেইকাৰণে মই ইয়াত 2টা কণী ভাঙি লৈছোঁ ফাৰ্ষ্ট তাৰপিছত ইয়াত দিম চেনি কমকৈ দিছোঁ একাপো দিয়া নাই ইমান মিঠা ভাল নালাগে চেনিখিনি দিয়াৰ পিছত ভালকৈ লৰাই দিলোঁ তাৰপিছত এতিয়া ইয়াত দিম ময়দা দিম একাপ কাপটো সৰু হয় তাৰপিছত এতিয়া দিম একাপ ৰিফাইন বেকিং পাউডাৰ অকণমান দিছোঁ ইয়াৰ পাছত মই দিওঁ কাষ্টাৰ্ড পাউডাৰ অকণমান দিম যিহেতু মোৰ লগত আছিলে এইটো নিদিলেও কথা নাই মই এতিয়া অলপ ইয়াতে গাখীৰ অলপ দি দিম অকণমান দিছোঁ কিন্তু আৰু ওপৰত কেইটামান খিচমিচ ছটিয়াই দিছোঁ আছিলে মানে এইটো নিদিলেও কথা নাই থকা বাবে দি দিছোঁ ওপৰত চাওক একদম মিডিয়াম ফ্লেমত দি থৈ দিছোঁ মই এনেকৈ বহাইছোঁ হৈ গ'ল এতিয়া এইখিনি মোৰ হৈ থাকক মই অলপমান ফেনৰ তলত বহোঁগৈ এইখিনি এনেও টাইম লাগিব অলপমান
অলপ মানে কিমান আধা ঘণ্টামান নালাগে সিমানখিনি লাগিব আৰু মিডিয়াম ফ্লেমত দি থৈ দিছোঁ মই ফেনৰ পৰা খাই লওঁ ইমান গৰম এতিয়া মানে পূৰা ডাঙৰ বৰষুণ দিছে একদম পূৰা যেনেকুৱা গৰম দি আছিল মানে একদম পূৰা শান্তি লাগি গ'ল অলপ বেছিয়ে ডাঙৰ হৈছে বাৰু দেখাই আছোঁ এয়া চব বৰষুণ 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 আৰু এইফালে মোৰ কেকটো ৰেডি হৈ গৈছে আৰু অকণমান টাইম এছা এয়া চাওক মোৰ কেক হৈ গ'ল পূৰা ছফ্ট হৈছে কেকটো খাই কেনেকুৱা লাগিলে সেইটো পিছত কৈ আছোঁ এতিয়া আপোনালোকে এটা বস্তু চাই লওকচোন বঢ়িয়া দেখোন একদম কি মেটেৰিয়েল কাটচোন কেনে অলপ কি অলপ চাওঁ দেচোন সেনেকৈ কাটিব পাৰি নেকি কাঠৰ টুকুৰা ওলাব নেকি আৰু এইটো হৈছে আমাৰ যোৱাবাৰ মাঘ বিহুৰে নাৰিকল যোৱাবাৰ মাঘ বিহুৰে ভাবক কিমান হ'ল সময় তেনেকৈ পৰি আছিলে ভাবিলোঁ আজি কাটি চাওঁ মানে কেনেকুৱা ৰূপ লৈ আছে সেইটো কাৰণে কাটি চালোঁ কিন্তু এইটো বস্তু কেনেকুৱা হৈছে খাব কাৰণে মানে ইমান বেয়া হৈ যোৱা নাই কালাৰটো পূৰা চেঞ্জ হৈ গৈছে আৰু মানে সেই তামোলৰ লগত মিঠা পানৰ লগত যে খাই যে সেইটো নাৰিকলটো একদম তেনেকুৱা হৈছে মানে তেনেকুৱাকৈ খাব পাৰিম মানে একো মানে বেয়া হোৱা নাই খালি কালাৰটো বেয়া হৈছে মানে আৰু টেষ্টটো একদম তেনেকুৱা দৰে হৈছে মানে এতিয়া মই কেকটো খাই চাম আৰু সঁচাকৈ ক'ম কেনেকুৱা লাগিছে একদম সঁচা কথা ক'ম মই এতিয়া চাই লওঁ কেনেকুৱা লাগে কাটি পেলাই চাওঁ ছফ্ট খাই চাওঁ সঁচাকৈ কৈছোঁ টেষ্টি হৈছে পূৰা মজা আছে এইবাৰ মই মানে এবাৰো মানে খাব নোৱাৰোঁ মানে ভালকৈ কিবা এটা বেছি কিবা এটা কম হয় খালি এইবাৰ সঁচাই কওঁ এইবাৰ খালি বেকিং পাউডাৰটো কম হৈছে সেইকাৰণে কমকৈ ফুল হৈছে কিন্তু টেষ্টি হৈছে কেনেকুৱা লাগিছে কি কম হৈছে এনে টেষ্টটো হৈছে যি ভিডিঅ'টো এইখিনিতে শেষ কৰোঁ যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে লাইকটো কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব